শ্ৰদ্ধাৰ মৰিগাঁও জিলাবাসী ৰাইজ, কোভিড সংক্ৰমণৰ হাৰ এতিয়াও হ্ৰাস নোপোৱাত ৰাজ্য চৰকাৰে সমগ্ৰ মৰিগাঁও জিলাখনক পুনৰ কণ্টেইনমেণ্ট জ'ন হিচাপে বাহাল ৰাখিছে। সেয়েহে পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱালৈকে জিলাখনত পূৰ্বৰ দৰেই 24 ঘণ্টাই বলবৎ হৈ থাকিব সান্ধ্য আইন। বন্ধ থাকিব সকলো ধৰণৰ দোকান পোহাৰ, শ্বপিং মল, ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী বেচৰকাৰী কাৰ্যালয় বা প্ৰতিষ্ঠানৰ উপৰিও সমূহ শিক্ষানুষ্ঠান বন্ধ থাকিব। ধাবা, ৰেষ্টুৰেণ্ট বা আন ভোজনালয়সমূহ বন্ধ থকাৰ উপৰিও এইবোৰৰ পৰা খাদ্যবস্তু গ্ৰাহকে ঘৰলৈ লৈ যোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। সাপ্তাহিক হাট বজাৰসমূহো বন্ধ থাকিব। সভা সমিতি অনুষ্ঠিত কৰা অথবা যিকোনো ধৰণৰ জনসমাগম নিষিদ্ধ থাকিব। বিবাহ আৰু অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব। ধৰ্মীয় স্থানসমূহ উপাসনাকাৰীসকলৰ বাবে বন্ধ থাকিব। শেষকৃত্য অনুষ্ঠানত 10 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। অৱশ্যে জৰুৰীকালীন সেৱা আৰু অত্যাৱশ্যকীয় সেৱাসমূহৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহয়। চিকিৎসালয়, ফাৰ্মাচী 24 ঘণ্টাই খোলা থাকিব, কিন্তু সন্ধিয়া 5 বজালৈকেহে সম্পূৰ্ণ কোভিড বিধি মানি চলি গেলামালৰ দোকান, ফল-মূল আৰু শাক-পাচলিৰ দোকান, গাখীৰৰ দোকান খোলা ৰাখিব পাৰিব। কোভিড ভেকচিন ল'বলৈ অহা ব্যক্তিসকল এই নিষেধাজ্ঞাৰ পৰা ৰেহাই পাব। মনত ৰাখিব, সান্ধ্য আইন চলি থকা সময়ছোৱাত নিতান্ত প্ৰয়োজনৰ বাবে কোনো লোক যাতে ঘৰৰ পৰা বাহিৰলৈ নোলায়। পথাচাৰী, চাইকেল আৰোহী, মটৰ চাইকেল আৰোহী বিনা কাৰণত যাতে ঘূৰি নুফুৰে। প্ৰাতঃ ভ্ৰমণ, সান্ধ্য ভ্ৰমণৰ নামত যাতে সান্ধ্য আইনৰ নিয়মসমূহ উলংঘা নকৰে। এই নিয়মসমূহ উলংঘা কৰা ব্যক্তিসকলৰ বিৰুদ্ধে প্ৰশাসনৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ'ব। শ্ৰদ্ধা ৰাইজ, মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ তৰফৰ পৰা আপোনালোকলৈ বিনম্ৰ আহ্বান। কোনো ব্যক্তিৰ জ্বৰ, কাহ, চৰ্দি আদি লক্ষণসমূহ দেখা দিয়াৰ লগে লগেই ততালিকে স্বাস্থ্যকৰ্মীক অৱগত কৰে যেন আৰু পলম নকৰি ওচৰৰ কোভিড পৰীক্ষণ কেন্দ্ৰত গৈ নিজৰ কোভিড পৰীক্ষা কৰোৱাই লয় যেন। ধন্যবাদেৰে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতি, মৰিগাঁও।